নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম বাউসী অৰ্থাৎ শোল্ডাৰ বা আৰ্ম পেইন আৰু ইয়াৰ চিকিৎসা সম্বন্ধে। আমাৰ যি শোল্ডাৰ জইণ্ট আছে, শোল্ডাৰ জইণ্টত কি হয়, গ্লিনোহিউমেৰেল নামৰ এটা কেপচুল থাকে আৰু সেই কেপচুলটো যেতিয়া ইনফ্লেমেশ্যন হয় তাৰ ফলত কি হয়, আমাৰ শোল্ডাৰত অৰ্থাৎ বাউসীত বিষ অনুভৱ হয় আৰু লাহে লাহে আমাৰ শোল্ডাৰটো কি হয়, ষ্টিফ হ'বলৈ আৰম্ভ কৰে। আৰু শোল্ডাৰটো ষ্টিফ হোৱাৰ ফলত কি হয়, আমাৰ যি দৈনন্দিন কাম কাজসমূহ আমি কৰোঁ, যেনে ধৰি লওক আমাৰ হাতখন ওপৰলৈ ডঙা মেলা কৰা বা আমাৰ মূৰ ফণিওৱা, কাপোৰ পিন্ধা ইত্যাদি ধৰণৰ কাম কাজসমূহত কি হয়, অসুবিধা হয়। আৰু কেতিয়াবা দেখা যায় আমাৰ যি বাউসী অৰ্থাৎ শোল্ডাৰ পেইন হয়, শোল্ডাৰ পেইনটো হাতলৈ যায় আৰু কি হয়, ৰাতি হ'লে বিষটো বেছিকৈ অনুভৱ হয়। শোল্ডাৰ পেইনৰ অন্য কিছুমান কাৰণো আছে। ৰোটেটৰ কাফ টেণ্ডনাইটিছৰ ফলতো শোল্ডাৰ পেইন হ'ব পাৰে বা শোল্ডাৰ ডিছলোকেশ্যনৰ ফলতো হ'ব পাৰে। শোল্ডাৰ ডিছলোকেশ্যন হ'বৰ কাৰণে কি হয়, আমি যেতিয়া আমাৰ বাউসী অৰ্থাৎ শোল্ডাৰত দুখ পাওঁ বা কোনোবা হিট কৰিলে বা আমি পৰিলোঁ, এনেধৰণৰ কাৰণতো আমাৰ শোল্ডাৰ বিষ হয় আৰু কি হয়, আমাৰ শোল্ডাৰটো ডিছলোকেট হৈ যাব পাৰে। আমাৰ আজি এই ভিডিঅ'টিত আমি কেইটামান এক্সাৰচাইজ বা ব্যায়ামৰ বিষয়ে আলোচনা কৰিম, যাৰ সহায়ত আপোনালোকৰ যি বাউসী অৰ্থাৎ শোল্ডাৰ পেইন বা আৰ্ম পেইন হৈ আছে তাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব। আমি এক্সাৰচাইজসমূহলৈ যোৱাৰ আগতে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে যেতিয়া আমি প্ৰথম এক্সাৰচাইজসমূহ কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়া কি হয়, আমাৰ যি বাউসী অৰ্থাৎ শোল্ডাৰ আছে, সেই শোল্ডাৰত কি হয়, যথেষ্ট বিষ অনুভৱ হ'ব পাৰে। কিন্তু তাৰ বাবে কোনো ভয় কৰাৰ কাৰণ নাই, কাৰণ যেতিয়া আমাৰ শোল্ডাৰটো ষ্টিফ হৈ থাকে তাতে কি হয়, এডহেনশ্যন জমা হয় আৰু যেতিয়া আমি মুভমেণ্টবোৰ কৰিবলৈ আৰম্ভ কৰোঁ তাৰ ফলত কি হয়, আমাৰ যি জইণ্ট আছে জইণ্টত কি হয়, ব্লাড চাৰ্কুলেশ্যন ভাল হয়, তাৰ ফলত কি হয়, নিউট্ৰিশ্যনবোৰো ছাপ্লাই ভাল হয় আৰু তাৰ ফলত কি হয়, লাহে লাহে আমাৰ যি ৰেঞ্জ আছে, যি মুভমেণ্টৰ ৰেঞ্জটো লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰে আৰু তাৰ লগে লগে আপোনাৰ যি শোল্ডাৰ পেইন আছে আৰু সেই পেইনটো কমিবলৈ আৰম্ভ কৰে। এক্সাৰচাইজসমূহলৈ যোৱাৰ আগতে আপোনালোকৰ শোল্ডাৰ বা বাউসীত যি বিষ হৈ আছে সেই বিষটো কমাব লাগিব। আমি প্ৰথমতে সেই বিষটো কমাবৰ কাৰণে আপোনালোকে হট ৱাটাৰ বেগ ইউজ কৰিব পাৰে। হট ৱাটাৰ বেগটো আপোনাৰ এনেধৰণে বাউসীত ল'ব, বাউসীত আপুনি 10 মিনিট থ'ব, 10 মিনিট থোৱাৰ পিছত আপোনালোকে এক্সাৰচাইজসমূহ আৰম্ভ কৰিব পাৰে। নাইবা আপোনালোকৰ বিষটো যদি যথেষ্ট বেছি হৈ আছে তেতিয়াহ'লে আপোনালোকৰ বাউসীত বা শোল্ডাৰত কি হয়, কণ্ট্ৰাষ্ট বাৰ ইউজ কৰিব পাৰে। কণ্ট্ৰাষ্ট বাৰ ইউজ কৰাৰ কাৰণে আপোনালোকে কি কৰিব, প্ৰথমতে হট ৱাটাৰ বেগটো আপোনালোকৰ বাউসীত কি কৰিব, এনেধৰণে থ'ব 5 মিনিট। তাৰ পৰা কি কৰিব, আপোনালোকে এটা আইচ পেক ল'ব, আইচ পেকটো তাৰ পৰা আকৌ ইয়াতে বাউসীতে আপোনালোকৰ কি কৰিব, 3 মিনিট থ'ব। তাৰ পৰা আকৌ হট ৱাটাৰ বেগটো 5 মিনিট থ'ব, আকৌ আইচ পেকটো 3 মিনিট থ'ব, লাষ্টত আপুনি হট ৱাটাৰ বেগটো থ'ব। মানে টোটেল আমি হট ৱাটাৰ বেগটো আমি 3বাৰ আমাৰ বাউসীত থ'ম আৰু আইচ পেকটো আমি 2বাৰ থ'ম। তাৰপিছত আপোনালোকে লাহে লাহে এক্সাৰচাইজসমূহ কৰিবলৈ আৰম্ভ কৰিব। ফাৰ্ষ্টত আপোনালোকে কি কৰিব, আপোনালোকৰ যোনখন হাতত বিষ আছে, ধৰি লওক মোৰ লেফ্ট বা বাওঁ হাতখনত যি বাউসী আছে, বাউসীত বিষ হৈ আছে। তাৰ কাৰণে প্ৰথমতে কি কৰিম, মই এনেধৰণে হাতখন থ'ব আৰু আপোনাৰ গাটো চিধা থাকিব। চিধা থকাৰ পিছত আমাৰ সোঁ হাতখনে কি কৰিম, আমাৰ যোনটো কিলাকটি আছে, কিলাকটিটোত এনেধৰণে থোৱাৰ পিছত আমি এনেধৰণে কৰিম, ষ্ট্ৰেছ দিম। 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 আকৌ আমি আগৰ পজিশ্যনত আহিম, ৰিলেক্স হ'ম, তাৰপিছত আকৌ কৰিম 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 আকৌ আমি আগৰ পজিশ্যনত আহিলোঁ। এনেধৰণে আমি 5 বাৰ কৰিম। তাৰপিছত আপোনালোকে হাতখন এনেকৈ মূৰৰ পৰা এনেধৰণে দিব। দিয়াৰ পিছত আপোনাৰ মূৰটো চিধা থাকিব। চিধা থকাৰ পিছত এনেকৈ হাতখন এনেদৰে
দিব দিয়াৰ পিছত আপোনাৰ হাতত এনেদৰে ধৰি পিনি এনেধৰণে কৰিব আপুনি মানুহজন এনেকৈ বেকা হৈ নাযাব চিধা থাকিব এনেকৈ হাতখন কৰিব 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 আকৌ ঢিলা কৰি দিব আকৌ কৰিব 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 ঢিলা কৰি দিব মানে কি হয় হাতখন এনেকৈ লোৱাৰ পিছত আপোনাৰ এইখন হাতে সোঁ হাতে হাতখন এনেকৈ ইফালে সোঁ হাতৰ ফালে এনেধৰণে টানিব আৰু আপুনি চিধা থাকিব আপোনাৰ মূৰটো চিধা থাকিব তাৰপিছত আপুনি ইয়াক হোল্ড কৰি ৰাখিব 20 ছেকেণ্ড আকৌ ঢিলা কৰি দিব আকৌ হোল্ড কৰি ৰাখিব 20 ছেকেণ্ড এনেধৰণে 5 বাৰ কৰিব তাৰপিছত আপোনালোকে এনেধৰণৰ এটা কৰ্ণাৰৰ চাপৰ্ট লৈ ল'ব পাৰে আৰু কৰ্ণাৰৰ চাপৰ্ট লোৱাৰ পিছত কি কৰিব আমাৰ যোনখন হাত আছে এই হাত দুখন এনেধৰণে এখন হাত চাপৰ্ট ল'ব আৰু এনেধৰণে এখন হাত এনেধৰণে ল'ব লোৱাৰ পিছত কি কৰিম এনেধৰণে কৰি আমাৰ যিটো গাটো বডিটো আছে বডিটো আমি এনেধৰণে ভিতৰলৈ সুমিয়াই দিম 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 আকৌ আমি আগৰ পজিশ্যনত আহিম আকৌ কৰিম 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 আকৌ আগৰ পজিশ্যন আহিম আকৌ 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 আকৌ আগৰ পজিশ্যনত আহিম আৰু এনেধৰণে কি কৰিম আমি 5 বাৰ কৰিম 20 ছেকেণ্ড হোল্ড কৰি ৰাখিম 20 ছেকেণ্ড হোল্ড কৰাৰ পিছত আমি 5 বাৰ কৰিম আপোনালোকে ডাঙৰ চাইজৰ এপাত স্কেল ল'ব স্কেল পাতত কি কৰিব ডাঙৰ মানে আপোনালোকৰ জোখৰ চাইজৰ ইমানমান জোখৰ চাইজৰ এডাল স্কেল ল'ব মোৰ লগত বৰ্তমান নাই সেইকাৰণে মই সৰু স্কেল এপাত লৈ আপোনালোকক দেখাইছোঁ কি কৰিব স্কেল পাতে এনেধৰণে ধৰি ল'ব দুটা মূৰত ধৰাৰ পিছত আপোনাৰ যি হাত আছে হাতখন চিধাকৈ থ'ব তেনেকৈ থোৱাৰ পিছত লাহেকৈ এনেকৈ ওপৰলৈ উঠাই পিনি কি কৰিব আপুনি চিধা থাকিব যদি আপোনাৰ আমাৰ কি হয় যেতিয়া বিষ হৈ থাকে আমি হাউলি যাওঁ আমি এনেকৈ উঠাওঁতে আমি এনেকৈ হাউলি যাওঁ তাৰ কাৰণে আপোনালোকে ৱালৰ ছাপৰ্ট ল'ব পাছফালে ৱাল এখন আউজি ল'ব আউজি লোৱাৰ পিছত হাতটো এনেধৰণে চিধা কৰি পিনি এনেধৰণে ওপৰলৈ উঠাই পিনি হোল্ড কৰি ৰখাই থ'ব নালাগে আকৌ তললৈ আনিব পূৰা হাতটো চিধা কৰি তললৈ আনিব অনাৰ পিছত আকৌ এনেকৈ কৰি ওপৰলৈ উঠাব এনেধৰণে আপোনালোকে কি কৰিব এনেধৰণে আপোনালোকে 10 বাৰ কৰিব যদি আপোনালোকৰ বিষটো যথেষ্ট বেছি হৈ যায় তেতিয়াহ'লে আপোনালোকে 5 বাৰ কৰিব প্ৰথমতে তাৰপিছত আপোনালোকে 10 বাৰকৈ কৰিব পাৰিব তাৰপিছত আপোনালোকে ঠিক একেদৰে কি কৰিব আপোনালোকৰ যি হাত আছে এই হাতখন এনেধৰণে থাকিব লাগি থকাৰ পিছত আমাৰ যোনটো স্কেল আছে স্কেলৰ পৰা আমি এনেধৰণে ধৰি ল'ম এনে ধৰি লোৱাৰ পিছত মোৰ এইখন হাত বিষ আছে বাওঁ হাতখন বিষ আছে বাওঁ হাতৰ ফালে আমি স্কেলডাল সোঁ হাতখনে এনেধৰণে ঠেলি দিম আমি চিধা থাকিম এনেকৈ 2 3 4 এনেধৰণে আমি 10 বাৰ কৰিম মই আগতেও কৈছোঁ আপোনালোকৰ বিষ বেছি থাকিলে মানে আপোনালোকে প্ৰথমতে 5 বাৰ কৰিব তাৰপিছত আপোনালোকে 10 বাৰকৈ কৰিব পাৰিব তাৰপিছত আপোনালোকে স্কেল পাত এনেধৰণে ল'ব এনেধৰণে হাতৰ এনেধৰণে তলুৱাত ল'ব এইফালে এখন হাতে এনেধৰণে তলুৱাত ল'ব লোৱাৰ পিছত মই যিহেতু কৈছিলোঁ মই যে মোৰ বাওঁ হাতখন বিষ হৈ আছে তো সেইটো কাৰণে মই কি কৰিম এনেধৰণে উঠাম ওপৰলৈ যিমান যায় তাৰপিছত আকৌ আমি হাত চিধা হৈ থাকিব এনেধৰণে উঠাম আকৌ আনিম আৰু এনেধৰণে আমি 10 বাৰ কৰিম তাৰপিছত কি কৰিম একেধৰণে এই স্কেল পাত দেখিছে স্কেল পাতে এনেধৰণে কিনাৰত ধৰিম এনেধৰণে ঘূৰি লোৱাৰ পিছত কি কৰিম এনেধৰণে ধৰাৰ পিছত আমি হাতটো এনেকৈ উঠাম আমি মানুহজন চিধা থাকিম এবাৰ দুবাৰ তিনিবাৰ আৰু এনেধৰণে আমি কি কৰিম 10 বাৰ কৰিম তাৰপিছত আপোনালোকে ঠিক একেদৰে এনেধৰণে ল'ব স্কেল পাত লোৱাৰ পিছত কি কৰিব যিহেতু মোৰ স্কেল পাত সৰু হৈছে সেইকাৰণে অসুবিধা হৈছে এনেধৰণে কৰিব যিমান যায় দুবাৰ এনেধৰণে আপোনালোকে 10 বাৰ কৰিব
মই যেহেতু কৈছোঁ যে আপোনালোকে যেতিয়া এক্সাৰচাইজসমূহ কৰে তেতিয়া কি হয়, যদি যথেষ্ট বিষ অনুভৱ হয় তেতিয়াহ'লে আপোনালোকে 5 বাৰকৈ কৰিব। যদি আপোনালোকৰ বিষ অনুভৱ নহয় তেতিয়াহ'লে আপোনালোকে 10 বাৰকৈ কৰিব পাৰে। আপোনালোকে কি কৰিব, এনেধৰণে হাতখন চিধা কৰি ল'ব। হাতখন চিধা কৰি লোৱাৰ পিছত লাহে লাহে আমি আঙুলিকেইটা এনেধৰণে ওপৰলৈ নি গৈ থাকিম আৰু আমিও আগলৈ গৈ থাকিম। লাহেকৈ এনেকৈ আহিম। আৰু এনেধৰণে আমি 10 বাৰ কৰিম। তাৰপিছত আপোনালোকে এনেধৰণে এটা পানী বটল লৈ ল'ব। পানী বটল লোৱাৰ পিছত কি কৰিব, পানী বটল এখন হাতত ল'ব। যোনখন হাতত বিষ থাকে সেই হাতখনত পানী বটল লোৱাৰ পিছত আপোনালোকে হাতখন এনেধৰণে ঢিলা কৰি এৰি দিব। এনেধৰণে 10 বাৰ কৰিব। তাৰপিছত এনেধৰণে কৰিব, একেবাৰে ঢিলা কৰি এৰি দিব আৰু এনেধৰণে কৰিব। টেবুল এখনত চাপৰ্ট লৈ ল'ব এখন হাতেৰে। এনেধৰণে কৰাৰ পিছত এনেধৰণে ঘূৰাব। এনেধৰণে 10 বাৰ চিধাকৈ ঘূৰালে, তাৰপিছত আকৌ উল্টাকৈ 10 বাৰ ঘূৰালে। আমি যেতিয়া এই এক্সাৰচাইজসমূহ কৰি থাকোঁ তেতিয়া কি আমাৰ শোল্ডাৰটো এনেকৈ যাবলৈ আৰম্ভ কৰে। উঠাওঁতে এনেকৈ থাকে, কিন্তু সেইটো মিষ্টেক নকৰিব আপোনালোকে। আপোনালোকে এনেধৰণে চিধাকৈ থাকিব, তাৰপিছত এনেধৰণে উঠাব। মই আশা কৰিছোঁ যে আপোনালোকে মোৰ এই ভিডিঅ'টিৰ পৰা নিশ্চয় উপকৃত হ'ব আৰু আপোনাৰ যি বাউসী অৰ্থাৎ শোল্ডাৰ পেইন আছে তাৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আৰু যদি আপোনালোকৰ এই এক্সাৰচাইজসমূহ কৰোঁতে কোনোবা এক্সাৰচাইজৰ মাজত যদি যথেষ্ট বেছি প্ৰব্লেম অনুভৱ কৰে তেতিয়াহ'লে আপোনালোকে সেই এক্সাৰচাইজ বা ব্যায়ামবিধ কৰিবলৈ বন্ধ কৰি দিব। নাইবা আপোনালোকে আপোনালোকৰ ওচৰৰ কোনোবা ফিজিঅ'থেৰাপিষ্টৰ সহায় ল'ব পাৰে। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টি চাই ভাল পাইছে আৰু এনেধৰণৰ ভিডিঅ'সমূহ ভৱিষ্যতলৈ পাই থাকিবলৈ আপোনালোকে মোৰ এই চেনেলটি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি মোৰ আগৰ ভিডিঅ'সমূহ আপোনালোকে চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে, আপোনালোকে তাত গৈ নিশ্চয় চাব পাৰিব। ধন্যবাদ।